নমন 14 বছৰীয়া এজন সৰু ল'ৰা আছিল। সি জাবৰ উঠোৱাৰ কাম কৰিছিল কাৰণ তাৰ আৰ্থিক পৰিস্থিতি ভাল নাছিল। গাঁৱৰ কিছু মানুহ, ভালদৰে জাবৰ উঠাবা। হয় বাবু। নমনৰ অৱস্থা ভাল নাছিল। সি ফাটা চিঙা কাপোৰ পিন্ধে আৰু কাম কৰিবলৈ যায়। তাক দেখা পাই তাৰে বয়সৰ আৰু বেলেগ ল'ৰা ছোৱালী তাক লৈ বৰ ঠাট্টা কৰে। চোৱা, সি জাবৰ উঠায়। এনেকুৱা কৈ কৈ সকলোৱে তাৰ ওপৰত হাঁহে। নমন যেতিয়া গধূলি অলপ পইচা লৈ ঘৰলৈ উভতি যায়, তেতিয়াও সি মন মাৰিয়ে থাকে। কাৰণ গধূলি তাৰ দেউতা মদ খাই আহে আৰু তাৰ মা আৰু তাক মাৰে। দেউতা, এৰি দিয়ক মাক। এনেকুৱা সদায় হয়। সদায় নমনৰ ঘৰৰ পৰা চিঞৰ বাখৰৰ মাত আহে। এইবোৰৰ যেন নমনৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে, সেইবাবে নমনৰ মা নমনক লৈ ওচৰৰে গাঁৱত তাইৰ মা দেউতাৰ ওচৰত বাস কৰিব ধৰিল। আজিৰ পৰা আমি ইয়াতেই থাকিম। কিছু বছৰ বৈ গ'ল। এতিয়া নমন 18 বছৰৰ হৈ গৈছিল আৰু সি ক্লাছ 10ৰ পৰীক্ষাও দি দিছিল। গাঁৱৰ মানুহ নিজৰ মাজত কথা পাতি থাকোঁতে মায়াই নমনক কামৰ পৰা গুচাই পঢ়া শুনা কৰালে। কিন্তু নমনটো নিচা কৰে। আচ্ছা, আৰে হয়। আৰু আমাৰ যে শিক্ষক আছে না, গৌৰৱ, সিয়ে তাক নিচা কৰা শিকাই আছে। আমাৰ নীৰজ আছে না, সিও কৈ আছিলে কি গৌৰৱ পৰীক্ষাৰ আগতে নমনক এক্সাম পেপাৰ দি দিয়ে। আচ্ছা, সেইবাবেতো মই ভাবোঁ কি জাবৰ উঠোৱা নিচা কৰা ল'ৰা ক্লাছত ফাৰ্ষ্ট কেনেকুৱাকৈ হৈছে, সেয়াও আকৌ ক্লাছ 10ত। আৰে হয়, এনেও তাৰ দেউতাওতো মদে খাইছিল। হয়, মদুৱা দেউতাৰ নচেৰি ল'ৰা। মই নিজে দেখিছোঁ। নমন কিছুমান নিচাযুক্ত বস্তু নাকত সোমায়। আৰে সৰু জাতৰ মানুহবোৰৰ এইবোৰে স্বভাৱ থাকে। মায়া এইবোৰ শুনিলে আৰু তাই বৰ দুখ পালে আৰু তাই ঘৰত গৈ নমনক ক'লে, চোৱা, তুমি আজিৰ পৰা পঢ়া শুনা এৰা আৰু মোৰ লগত জাবৰ উঠাবলৈ ব'লা। তুমি কি ভুল কাম কৰি আছা চব জানো মই। কিন্তু মা, এইবোৰ তুমি কি কৈ আছা মা? আনৰ কথা শুনি মায়াই নিজৰ ল'ৰাৰ পঢ়া শুনা বন্ধ কৰাই দিছিল। আৰু কেইবছৰ গুচি গ'ল আৰু এতিয়া নমন বেয়া সংগতত পৰি চুৰ কৰাও আৰম্ভ কৰি দিছিল। ভণ্টি, অনবৰত গাঁৱত চুৰ হৈ আছে। আজি মোৰ ঘৰৰ পৰা নুপুৰ চুৰি হৈ গৈছে। সদায় চুৰ বাঢ়ি গৈ আছিল। এদিনাখন ৰাতি মায়াৰ ওচৰৰে ঘৰৰ মানুহ সুনীতা ঘৰত নাছিল। ইয়াৰে লাভ লৈ নমন ছদ্মবেশ লৈ সুনীতাৰ ঘৰত সোমাই গৈছিল আৰু তাৰ লগত তাৰ কিছুমান লগৰীয়াও। সোনকালে চব বস্তু এই বস্তাটোত সোমাই লোৱা, কোনোবাই যেন দেখা নাপায়। পিছদিনা সুনীতাৰ ঘৰত চুৰ হোৱাৰ ঘটনাটো গোটেই গাঁৱটোত জুইৰ দৰে বিয়পি গৈছিল আৰু সুনীতাৰ ঘৰৰ ওচৰত মায়াই নমনৰ এযোৰ চপ্পল পালে। এই চেণ্ডেলটোতো নমনৰ হয় আৰু মায়া চুপচাপ সেই চেণ্ডেলটো উঠাই ল'লে আৰু তাইক এনেকুৱা কৰি থকা এজন মানুহে দেখা পালে। আৰে, এয়াতো নমনৰ চপ্পল হয়। এয়া চাওক, মায়া নিজৰ ল'ৰাৰ চেণ্ডেল উঠাই পলাই আছিলে। তাইয়ে নিজৰ ল'ৰাক চুৰ কৰা শিকাইছে চাগে। এইবোৰ মানুহৰতো যাতে এনেকুৱা হয়। মদাৰুৰ ল'ৰা নচেৰি আৰু চুৰো হয়। এইবোৰ শুনা পাই মায়া লাজ পালে আৰু কান্দিব ধৰিল। আৰু তেতিয়াই বিচৰাৰ পিছত নমনৰ ওচৰত সুনীতাৰ চব গহনা পোৱা গ'ল। আৰে, পুলিচক মাতা। নহয়, আমাক ক্ষমা কৰি দিয়ক। আমি আজিয়ে গাঁও এৰি গুচি যাম। নহয় মা, তুমি ক'লেও নাযাবা। মই ভুল কৰিছোঁ। মই জেললৈ যাম। ধৰি লোৱা তাক। কিন্তু যোৱাৰ আগত মই মোৰ মাৰ লগত অকলে কিবা কথা পাতিব বিচাৰোঁ। ঠিক আছে, কিন্তু অকল 10 মিনিট। তোমাৰ দেউতা অকল মদাৰু আছিলে। তেওঁ নিচাও কৰা নাছিল আৰু চুৰো নাছিল। গুচি যোৱা ইয়াৰ পৰা। আৰু একদম 10 মিনিট পিছতে পুলিচ নমনক লৈ গ'লে। এতিয়া লাহে লাহে 6 মাহ হৈ গ'ল আৰু এদিনাখন হঠাতে মায়াৰ গা বৰ বেয়া হৈ গ'ল কি তেতিয়াই তাইৰ ওচৰত থকা মানুহে তাইক হস্পিটেলত ভৰ্তি কৰাই দিলে। মায়াৰ কি হাৰ্ট এটেক হৈছে? চিকিৎসাৰ পইচা আমি ক'ৰ পৰা আনিম? চিন্তা নকৰিব, ইন্সপেক্টৰ নমনে পইচা ভৰি দিছে। যেতিয়াই নমন ইন্সপেক্টৰৰ ৰূপত সকলোৰ সন্মুখত আহিলে, এয়া দেখা পাই সকলোৱে আচৰিত হৈ গ'ল। চুৰ ইন্সপেক্টৰ কেনেকুৱাকৈ হৈ গ'ল?
নিশ্চয় কোনো উল্টা পুল্টা কাম কৰিছে চাগে। নহয়, মই নমনৰ সহায় কৰিছোঁ। মা হাক দিয়াৰ পিছতো মই পঢ়া শুনা এৰা নাই। সকলোৰ পৰা লুকাই কামৰ লগত পঢ়া শুনা কৰিছোঁ। ক্লাছ 12 আৰু গ্ৰেজুৱেশ্যনতো ফাৰ্ষ্ট হৈছোঁ। নমন কাম কৰি নিজৰ ফিজ ভৰিছে। আৰু এইবোৰ চব মিছা হয়। যদি এনেকুৱাই আছিলে তেনেহ'লে নমনে চুৰ কিয় কৰিলে? ইন্সপেক্টৰ নমনে চুৰ কৰা নাছিল। তদুপৰিতে সি গাঁৱত হোৱা চুৰবোৰক ৰখাৰ বাবে আৰু বদমাছ চুৰৰ গেংবোৰক ধৰাৰ বাবে পুলিচৰ সহায় কৰিছে। মই চুৰবোৰক এয়া বিশ্বাস দিয়াই দিছিলোঁ যে ময়ো চুৰ হয় আৰু এনেকুৱাকৈয়ে মই সিহঁতক ধৰাৰ বাবে পুলিচৰ সহায় কৰিছোঁ। তেনেহ'লে তুমি জেললৈ কিয় গৈছিলা? ইন্সপেক্টৰ নমন জেল যোৱা নাছিলে। নমন সৰুৰ পৰাই ইন্সপেক্টৰ হৈ নিজৰ নিচিনা দুখীয়া মানুহৰ সহায়ৰ বাবে কাম কৰিব বিচাৰিছিল। সেইবাবে সি ট্ৰেইনিঙলৈ গৈছিল। কিন্তু নমনটো কিছুমান নেচাযুক্ত বস্তু নাকত সোমাইছিল। সেয়া মোৰ ডিপ্ৰেশ্যনৰ ঔষধ আছিল। মোৰ আজিও সেই চব কথা মনত আছে যে কেনেকুৱাকৈ দেউতা মাক মাৰিছিল। মই সৰুৰ পৰাই এইবোৰ দেখিছিলোঁ। মোৰ মূৰত এইবোৰে ঘূৰি থাকিছিল। ময়ো স্কুলত দেখিছিলোঁ কি কেনেকুৱাকৈ নমনৰ লগত কোনো সৰু ল'ৰা ছোৱালী বহা নাছিল। মোৰ মনত আছে, ছি ছি সি জাবৰ উঠায়, আমি তাৰ লগত নবহো। কোনেও মোৰ লগত বহা নাছিল। কোনেও মোৰ লগত কথাও পতা নাছিল। আৰু সেয়াই কাৰণ আছিল কি মই অদ্ভুত অদ্ভুত সপোন দেখা পাইছিলোঁ। মই ভয়ত বাস কৰিছিলোঁ। সেইবাবে মই স্কুলত সৰু ল'ৰা ছোৱালীৰ কাউন্সেলিঙৰ কথা পাতিলোঁ আৰু ঔষধ ল'লোঁ। যেতিয়া মই এখন ধাবাত কাম কৰিছিলোঁ, মানুহে সেই ধাবাত আহাই বন্ধ কৰি দিছিলে। সেইবাবে তেওঁলোকে মোক তাৰ পৰা ওলাই দিছিল। আৰু ইমানে নহয়, ট্ৰেইনিং হৈ থাকোঁতেও চবে মোক লৈ ঠাট্টা কৰিলে। কিন্তু আজি সকলোৱে ইন্সপেক্টৰ নমনক চেলিউট কৰে। আৰু হয়, মই নমনক আগৰ বছৰৰ পেপাৰ দিছিলোঁ যাতে সি অলপ সময়ত বেছি প্ৰিপাৰেশ্যন কৰিব পাৰে। মোৰ সফলতাৰ সকলো কৃতিত্ব মই মোৰ মা আৰু গৌৰৱ ছাৰক দিব বিচাৰোঁ। মায়া এতিয়া ভাল আছে। মায়া এইবোৰ গম পায়? হয়, মই ট্ৰেইনিঙত যোৱাৰ আগত মাক চব কৈ দিছিলোঁ। আজি নমনৰ নাম চব পেপাৰত আহিছিল আৰু টিভিটো এয়াই খবৰ আছিল যে এজন জাবৰ উঠোৱা ল'ৰা কেনেকুৱাকৈ হ'ল ইন্সপেক্টৰ।